নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি পুনৰ এটা নতুন টপিকত ভিডিঅ' এটা লৈ আহিছোঁ। আজি প্ৰায় মোৰ 5 মাহতকৈ বেছি হৈ গ'ল সময় যে মই ভিডিঅ' কণ্টেণ্ট বনোৱা নাই। সেয়ে ভাবিলোঁ মই এটা কণ্টেণ্ট বনাই দিওঁ। মোৰ কণ্টেণ্টটো হৈছে যে ছাগলী গঁৰাল বনালে আমাৰ বহুত কিছুমান ভুল থাকি যায়। সেয়েহে মই সেই ভুলবোৰ যাতে পাছলৈ নহওক সেইকাৰণে এতিয়াই ফুকিয়াই দিব বিচাৰিছোঁ। প্ৰথমে মোৰ গঁৰালটো চাই লওক কেনেকুৱা ধৰণৰ হৈছে। এতিয়া আমি বাঁহ লৈ কিনে বাঁহটোত ফালি দিছোঁ, ফালি দি কিনে এনেকৈ বনাই দিছোঁ আৰু বেগ এখন। ঠিক হোৱা নাই বাৰু ইমান এটা। ইফালে চাওক, এইবোৰ ছাগলী খুচি খুচি তললৈ ঠেলি দিছে। ভিতৰটো আৰু এইবোৰ ভুল, এইবোৰ দেখিছে কামিবোৰ, মানে একচুৱেলি মই এই কামিবোৰ ভুলুকা বাঁহৰ দিছিলোঁ। যিবোৰ ইয়াত পাৰি দিয়া হৈছে কামিবোৰ, গোটেইবোৰ কামি ভুলুকা বাঁহৰ আছিল। মই ভুলটো প্ৰথমে গম পোৱা নাছিলোঁ। পাছত এইটো ভুলটো উপলব্ধি হৈছে যে ভুলুকা বাঁহ দিলে বোলে ঘোনে খায়, খুবকৈ ঘোনে খায়। মই এইখিনি বাঁহখিনি দিয়া নাই কমে 2-3 মাহ পিছতহে মই ছাগলীখিনি উঠাইছোঁ। সেয়েহে এই 2-3 মাহ সময়ত ঘোনবোৰে সময় পাই গ'ল চাগে, সেইকাৰণে ঘোনে খাই পেলালে, গোটেই তলটো খাই পেলালে। মই দেখুৱাই দিম বাৰু, গোটেই তল চাইডৰ পৰা মই দেখুৱাই দিম। প্ৰায় এইগেল কামি গৈছে আৰু এইগেল কামি ভাঙি গৈছেগৈ, কিন্তু এইগেল অলপমান চাগে বেছি খাব নাপাল কাৰণে ঘোনে এতিয়াও লাষ্টিং কৰি আছে। কিন্তু মই এইগেলো চেঞ্জ কৰিব লাগিব। গোটেই চেঞ্জ কৰি মই এতিয়া ভাবিছোঁ কাঠহে পাৰি দিম বুলি ভাবিছোঁ। এতিয়া চাওক, আমি বাহিৰৰ পৰা দেখোন এইটো চাওক, বাহিৰৰ তলটো পকা কৰি দিছোঁৱে। পাথৰ বহুত কিবাকিবি দি পকা কৰি দিছোঁ। তাৰপিছত লগতে এইটো হাইটটো আছে, আকৌ তলটো হাইট আছে 5 ফুট 2-3 ইঞ্চিমান হ'ব। সেইটো চাইডে অলপমান, সেইটো চাইডে চুকটো দি দহ আছে, সেইকাৰণে মানে অলপমান চাইডটো ডাউন কাৰণে সেইটো চাইডে 5.5 ফুটমান হ'ব, আৰু এইটো চাইডে 5 ফুট 2 ইঞ্চিমান হ'ব। লগতে খুঁটা চাওক, খুঁটাবোৰ গোটেই ভুলুকা বাঁহৰে খুঁটা হয়। মেক্সিমাম ইয়াত ভুলুকা বাঁহৰে দিয়া হৈ আছে। লগতে এখন চিৰি বনাই দিছোঁ, চিৰিখন গোটেইখন বাঁহৰে হয়। তাৰপিছত চাওক, ইয়াতে পেচাববোৰ ইয়াত ক'তো জমা হৈ নাথাকক বুলি মই ইয়াত ড্ৰেইনো বনাই দিছোঁ। ড্ৰেইনটো থাকিলে আমাৰ এইটোৱে লাভ হয় যে সেইবোৰ মূল মূত্ৰবোৰ, মলবোৰতো তাতে থাকি যাব, কিন্তু মূত্ৰবোৰ ইয়াত নাথাকে, জমা হৈ নাথাকে। সেইবাবে চিধা এইফালে পুখুৰীত পৰেগৈ। পুখুৰীত পৰাৰ বাবে গোন্ধটো কম থাকে, গোন্ধটো কম ওলায়। আগত মোৰ যিটো গঁৰাল আছিলে, এই গঁৰালটো চাওক, ইয়াত আছিলে। তাৰপিছত লগতে মই ড্ৰেইনটো এনেকৈ কৰি এইখিনি দি এনেকৈ পাইপ আছিলে, এইখিনিতে ষ্টপ হৈ যায়, এই জেগাখিনিতে ষ্টপ হৈ যায়। ষ্টপ হৈ যোৱাৰ বাবে গোটেই মূত্ৰবোৰ এইখিনি জেগাতে ষ্টক হৈ থকাৰ বাবে গোটেইখিনি গেলা হৈ থাকে। সেয়েহে মই এবাৰ এই ভুলটো শুদ্ধ কৰিলোঁ, কিন্তু বাকী ভুলবোৰ মোৰ থাকি গ'ল। যেনেকৈ মই চাংখন, যিখন এই চাংখন বনাইছোঁ, এয়া চাওক, ভালকৈ চাওক, গোটেই ঘোনে খাই গোটেই গাটা হৈছে। চাওক, প্ৰত্যেকডাল বাঁহতে আছে, প্ৰতিখিনি ঠাইতে আছে, প্ৰতি 1 মিলি ইঞ্চৰ মূৰে গাঁত আছে। চ' এইটো ভুল মোৰ থাকি গ'লগৈ, কিন্তু সলাব লাগিব, অতি সোনকালে সলাব লাগিব, কাৰণ নসলালে গোটেই গঁৰালটোত থাকিব পৰা অৱস্থাত নাথাকিব। লগতে গোটেই মোৰ গঁৰালটো হৈছে, লেন্থটো হৈছে 15 ফুট আৰু দুটা আৰু 15 ফুট বাই 15 তাৰপিছত গোটেই হাইটটো মই জোখা নাই বাৰু। চাওক, এনেকুৱাকৈ টিংকিখন দিছোঁ। এইবাৰ যিটো আমাৰ বহাগ মাহৰ সময়ত যিটো ধুমুহা আহিছিল, সেই ধুমুহাত মোৰ প্ৰায় এইখিনিৰ পৰা এইখিনিমান টিং গোটেই উৰাই লৈ গৈছিল। গোটেই ছাইডটো টিং, আৰু গোটেই ছাইড টিং উৰাই লৈ গৈছিল।
তাৰ বাবে ছাগলী মোৰ সেই ৰাতিটো গোটেই তিতিলে, তিতি ভিজি কষ্টও পালে ছাগলীয়ে। আৰু আপোনালোকে এইটো কাম কৰিব যে যেতিয়া এনেকৈ তলটো পাকা কৰিব, পাকা কৰাৰ লগতে ডাউন কৰি লৈ আহিব। কিন্তু মোৰ একচুৱেল ডাউনো নহয়, গোটেই উবৰ খাবৰ এনেকৈ চালে গম পাব, গোটেই উবৰ খাবৰ টাইপৰ, একচুৱেল ডাউন নহয়। আগত মোৰ পুৰণি গঁৰালটোৰ কিছুমান ভুল মই এইটো গঁৰালত শুধৰণি কৰিলোঁ, কিন্তু তাৰে কিছুমান ভুল নোহোৱা নেদেখি এই ভুলবোৰ ঘাট কৰিলোঁ। যেনেকৈ মই পুৰণি গঁৰালটোত দিছিলোঁ, কামিবোৰ আছিলে গোটেইবোৰ জাতি বাঁহৰ কামি আছিলে পুৰণি গঁৰালটোত, কিন্তু এই গঁৰালটোত মই ভুলুকা বাঁহ দিয়াৰ বাবে গোটেইবোৰ ঘূনে খাই বৰবাদ কৰি দিলে। পুৰণি গঁৰালটোত মই হাইটটো প্ৰায় কম আছিল, 2.5 ফুটমান আছিল চাগে হাইটটো, মোৰ মনত থকাৰ ভিতৰত 2.5 ফুট মানে আছিলে। কিন্তু মই এবাৰ হাইটটো বঢ়াই দিলোঁ, বঢ়াই দিয়াৰ বাবে মোৰ তলত সাৰ পোচা কৰিবলৈ সোমাই যাবলৈ মানে ভাল হয়। লগতে যোৱাবাৰ মোৰ গঁৰালটোত ফুলকেইটা থাকি গৈছিল যে, এই যিকেইটা গেপ হয়, এই যি গেপকেইটা বহুত বেছি আছিলে, কিন্তু এবাৰ মই গেপকেইটা সৰু কৰি দিলোঁ, সৰু কৰি দিছোঁ যাতে ছাগলীবোৰ ভৰি নোসোমায়। কিন্তু তেওঁ হ'লেও কেতিয়াবা মিষ্টেকত সোমাই যায়, অতপালি কৰি থাকিলে সোমাই যায়, কাৰণ বাঁহেদি কেতিয়াও এক চাইজৰ এই লাইনটো এক চাইজৰ হ'ব নাই। যদি এইটো চাইডে যদি বহল হৈছে, এইটো চাইডে ঠেকো হ'ব পাৰে, কাৰণ বাঁহপাত কেতিয়াও কম নহয়। সেয়েহে সেইটো কিছুমান ঠাইত হৈ গৈছে। আচলতে এইটো চাইডে অলপমান ঠেক, এইটো চাইডে চেম বহল এপাত থাকিলে। কিছুমান ভুল থাকিলে, সেইবাবে আমি যিহেতু ল' কষ্টিঙত আমি গোটেই গঁৰালটো সৃষ্টি কৰিছোঁ, বনাইছোঁ, সেইকাৰণে আমাৰ এই ভুলবোৰ থাকিবই, কথাই নাই। সেয়েহে আপোনালোকে যদি ছাগলীকেইটাক অলপো কষ্ট নোপোৱাকৈ যদি ৰাখিম বুলি চেষ্টা কৰে বা ভাবিছে, তেনেহ'লেতো পইচা খৰচ কৰিব লাগিব। ইয়াৰ যদি মই খৰচৰ বাজেটটো যদি ক'বলৈ যাওঁ, মোৰ টিনখিনিত মোৰ প্ৰায় গৈছে 6,000 টকা। টিনখিনি গৈছে 6,000 নহয়, একচুৱেলি 5,800 টকামান গৈছে মোৰ টিনখিনিতে। তাৰপিছত ইফালে বাঁহকেইডাল, এই ভুলুকা বাঁহ যিমান ব্যৱহাৰ হৈছে গোটেইবোৰ মোৰ ঘৰৰে বাঁহ হয়। লগতে মই জাতি বাঁহ কিনিব লগা হৈছে। জাতি বাঁহ মই যেনেকৈ ইয়াত মাৱলীকেইডাল জাতি বাঁহ হয়, ইয়াত মাৱলী চাব পাৰে, মাৱলীবোৰ জাতি বাঁহখিনি মই প্ৰায় মাৱলী নহয়, একচুৱেলি এইখিনিয়ে জাতি বাঁহ। এইখিনি মানে আমি আগখিনি দিছোঁ, গুৰিখিনিও নহয়, বাঁহডালৰ আগখিনি আমি এনেকৈ বেৰ বনোৱাত বনাইছোঁ। আৰু জাতি বাঁহত মোৰ প্ৰায় গৈছে 1,500 মান গৈছে, মোৰ মানে কমতে পাই গ'লোঁ। মোৰ ঘৰৰে আছিলে, ৰিলেটিভৰ বাঁহ হয়। লগতে বাঁহকেইডাল অলপমান কুমলীয়া আছিল কাৰণে অলপ কমত পাই গ'লোঁ। তাৰপিছত ইফালে পকা কৰোঁতে খালি মোৰ চিমেণ্টখিনিহে খৰচ হৈছে, বাকী বালি হওক বা তলৰ ইটাখিনি মোৰ ঘৰতে আছিলে। ইটাৰ লগতে আমি বেলেগ পাথৰগুটিও দিছোঁ, পাথৰবোৰ যেনেকৈ পাহাৰত থাকে পাথৰবোৰ, এই পাথৰবোৰো দিছোঁ। সেইবাবে মোৰ কষ্টিংটো কমি গ'ল। কষ্টিং খালি ইয়াত চিমেণ্ট লাগিছে, চিমেণ্ট মোৰ 2.5 বেগমান লাগিছে। চিমেণ্ট ইমানটো লগা নাই, 2.5 বেগ লাগিছে। 2.5 বেগ চিমেণ্টত কিমান হয় আপোনালোকে কেলকুলেট কৰি লওক। তাৰপিছত লগতে চুকলি লাগিছে, যেনেকৈ ইয়াত বান্ধিছে চুকলি লাগিছে, আৰু তাঁৰ লাগিছে, লগতে গজাল লাগিছে। গজালত মোৰ খুব বেছি 200 টকামান গজাল গৈছে, আৰু চুকলি খুব বেছি তেনেকৈ 200 টকামানে গৈছে। তাৰ কিন্তু গৈছে, তাৰ প্ৰায় 500 টকামানটো তাৰ গৈছে। গঁৰালটো হ'ল 15, ইফালে 15.5 মান হ'ব চাগে। এই লাম্বাটো 15.5, এইটো 15 মান হ'ব। কিন্তু ছাগলী কেপাচিটি মোৰ এতিয়া ইয়াত চাব গ'লে আছে বহুতখিনি, অহল বহলকৈ ছাগলী আছে। ইয়াত প্ৰায় 40ৰ ওপৰত ছাগলী আছে, 40টাৰ ওপৰত ছাগলী মই বৰ্তমান ইয়াত টানি থৈছোঁ। এতিয়া আমি ছাগলীখিনি লৈ যাব লাগিব, কাৰণ যিহেতু
এইকেইদিন বহুত বেছি গৰম। মই আগতেতো ঠাণ্ডা দিনকেইটাত 10টা বজাত ছাগলী মই গঁৰালৰ পৰা ওলাই লৈ যাওঁ, তাৰপিছত 12টামান বজাত ঘৰত লৈ আহোঁ। বা যেতিয়া ঠাণ্ডা দিয়ে বা গৰমৰ পৰিমাণটো একেবাৰে নাথাকে তেতিয়া মই ছাগলীকেইটাক লৈ নানোৱেই, দুটা দিনটো চৰাওঁ। মানুহটো আহি কিনে ভাতকেইটা খাই ঘৰলৈ মানে পুনৰ যাওঁগৈ পথাৰলৈ। কিন্তু আজিকালি পৰিস্থিতি খুব বেলেগ হৈ গৈছেগৈ। গৰমৰ পৰিমাণ বহুতেই বেছি, থাকিব পৰা নাযায়। সেয়েহে মই গোটেই ছাগলীখিনিক এতিয়া লৈ যাম। 8টা বাজিছে, এতিয়া 8:30মান হৈছে। 8টা বজাত মই লৈ যাওঁ, তাৰপিছত 11টাৰ পৰা 12টা তেনেকুৱাত লৈ আহোঁ ছাগলীখিনি। লৈ আহি 2-3 ঘণ্টা, 3 ঘণ্টা নহয় বা 2 ঘণ্টামান ৰেষ্ট দি পুনৰ আৰু লৈ যাব ওলাই। এতিয়া আমি সকলোৱে যাবলৈ বহুত বেছি অটপালি। বল যাও। যা যা। খাই মোৰ ইয়াত এতিয়া প্ৰায় 45+ মান ছাগলী আছে। মোৰ একজেক্ট হিচাপো নাই, 45+ আছে। কাৰণ বিক্ৰী কৰি থাকোঁ যে সেইবাবে হিচাপত মানে কিছু খেলি মেলি হৈ যায়। বৰ্তমান সময়ত মই কিন্তু হিচাপ কৰা নাই, ৰিয়েলটো কৈছোঁ। কিন্তু 45+ ছাগলী আছে। আৰু আপোনালোকক কাৰোবাক যদি প্ৰয়োজন হয় ব্ৰিডাৰ, মই এই ডাঙৰ ব্ৰিডাৰটো এবাৰ এৰিম। সেয়েহে আপোনালোকে মোক আগতীয়াকৈ যোগাযোগ কৰিলে পাব বুলি আশা দিছোঁ। এইটো হৈছে এপটো, চাওক। মই ৰিচেণ্টলি এটা ৰিলতো দিছিলোঁ, ইয়াত ৰিল নহয় চৰি শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ। ইয়াত কোৱালিটি খুবেই ভাল হৈছে, কাৰণ ইয়াৰ আজি 1 মাহ 10 দিনমানহে হৈছে। কিন্তু আমাৰ যিকেইজনী লোকেল ছাগলী কেইজনী সমান হৈছে এতিয়া হাইটটো। ইয়াক চাই লওক এবাৰ, দেখাত এতিয়া এনেকুৱা ধৰণৰ হৈছে। হাইটটো ইয়াৰ প্ৰায় 40 ইঞ্চে ক'ব পাৰিব, 39 ইঞ্চমান বেছি হয়। 40 ইঞ্চ পাৰ হৈ যাব। ইয়াত দাঁত হৈছে, ইয়াৰ 6 দাঁত হৈছে। 6 দাঁত লাগিছে নতুনকৈ, আজি এসপ্তাহমান হৈছে তাত 6 দাঁত লগা। উঠি যাব পাৰে। আজি কিন্তু হৈছে 17 মে'। 17 মে' হৈছে আজি। এইকেইদিন খুবেই গৰম, গম পাইছে সকলোৱে, কি ক'ম আৰু। গৰম ইমানেই বেছি আমাৰ পালে যে চাত থাকিও ভাল নালাগে, ইমানেই গৰম। এতিয়াতো তেওঁ গৰমটো অলপমান পোৱা নাই আৰু, ৰাতিপুৱা সময়ত ইমান এটা গৰম পোৱা নাযায়। কিন্তু যেতিয়া দুপৰীয়া সময় হ'ব, বা মহৰ নিচিনা দাঁত লৈ থাকিব মন যায়। নদী কিনাৰত হৈছে, নদী কিনাৰতে চাবলৈ লৈছোঁ। অলপমান ঘাঁহ আছে মানে নদী কিনাৰত।
খাব বিশ্বাস কৰা নাই ইহঁতে, যিহেতু গৰম বহুত বেছি। আজিলৈ ভিডিঅ'টো ইমানতে। আশা কৰোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম সকলোকে। আজিলৈ সামৰিছোঁ, বাই, নমস্কাৰ।